Ama koina কেনেকুৱা লাগিছে কোৱা পাত খাইছে গুড মৰ্নিং 10টা বাজিল আৰু আজি আমি আছো এই লকি আও অৱস্থা বেয়া Good morning. আমি উঠি গলো 10টা বজাত আৰু এতিয়া আজি আমি ক'ত আছো বাগানৰ মাজত ধুনিয়া ৰিজৰ্ট এখন বহুত ধুনিয়া ধুনিয়া মই পৰিৱেশটো দেখা দিছো বেক সাইডে আৰু এটো ভিলা এটা ভিলাত আমি আছো দুটা ৰুম দিছে তিনিজনী আৰু দুজনী তাৰ পিছত এপিনে দেখা দিও লগৰটো আহি আছে তোমাৰ লগৰ কো এটো মোৰ লগৰ আহি যায় এটো মুখৰ আগত ওই পে সাইজ আছো ওই দিব নহলে খেদিব ইয়াতে আমি ধাৰলে নহয় 5 মিনিটৰ কাৰণে এখন স্কুটি পালো আমাৰ বিয়া ঘৰৰে এজনৰ ৰিলেটিভ আহিছিলে কি বস্তু এটা দিবৰ কাৰণে আৰু এয়া চাও স্কুটি লৈ আমি ভাবিলো অকমান ফুৰো কিন্তু আমি ইয়াতে হেৰাই গলো এবোৰ চাহপাতৰ গছ চাগে হয়নে এইবোৰ চাহপাতৰ গছ এবোৰ আছে ইয়াতে ৰিজৰ্টৰ ভিতৰতে এই পিনেৰে আমি আহিছিলো বেক সাইডে এনেকুৱা দৃশ্য চাৰিও পিনে ধুনিয়া দৃশ্য এটা চাও আৰু কি পাও কনস্ট্ৰাকচন হৈ আছে ৰিজৰ্টখন ৰিজৰ্টখন শেষে হ'ল চাগে কিবা এটা আছে ৰাস্তা ওলাম নেকি এনে এইখিনি চাই এইপিনে কিবা কৰিছে খেতি গাড়ী আহিছে পাভজান অৰ্গেনিক এইটো চাই লওক এইটো হৈছে এটা চাহ ফেক্টৰী টি ফেক্টৰী মানে যদিও চাহপাতৰ বাগান এতিয়া আপোনালোকক ভালদৰে দেখাব পৰা নাই কিন্তু টি ফেক্টৰীটো ক্লোজ আপ অকমান দেখাইছো ভিতৰত সোমাব নোৱাৰি বাহিৰৰ পৰাই কেনেকুৱা নিশ্চয় আইডিয়া পাইছে ভিতৰত এণ্ড ফাইনেলি ব্ৰেকফাষ্ট টাইম আমি ইয়াতে ব্ৰেকফাষ্ট কৰি মানে লৈছো বিয়া ঘৰ যোৱা আগতে আৰু এইবাৰ গৈ আছো বিয়া ঘৰ বিয়া ঘৰত এতিয়া আমি দুপৰীয়া লাঞ্চ কৰি ললো আকৌ যাম এতিয়া ৰুমলে তালে ড্ৰেছ কৰিব যাম কেনেকুৱা লাগিলে খানা মজা ঠিকছে খাইছে তাই পেট একদম ফাটি যাব বুলি অলপ পিছত এয়া বিয়াৰ পেণ্ডেলৰ বাহিৰখিনি কালি দেখুৱাই হোৱা নাছিলে আপোনালোকক আমি লাঞ্চ চাঞ্চ কৰিলোঁ বিয়াতে এতিয়া আমি ওলাবলৈ যাম মানে চবে ৰেডি চেডি হ'লেই হৈ আহিছে আমি এনেকৈ আহিছোঁ আমি গমেই পোৱা নাই দিনত পৰাই যে ইমান মানে মানুহ এনেকৈ আহিব ইমান ৰিচিপশ্যন হ'ব এইখন আমাৰ দৰা কইনাৰ ফটো চ' এতিয়া আমিও জলদি যাওঁ ওলাবলৈ তাৰপিছতে লগ পাই আছোঁ আপোনালোকক ভালদৰে ড্ৰেছ আপ হয়
12টাৰ পৰা ষ্টাৰ্ট হৈ যায় বুলি চাওঁ কইনা কইনা এয়া আমাৰ কইনা কেনেকুৱা লাগিছে কইনা বহুত বেয়া পাইছোঁ বহুত দেৰিকৈ আহিছোঁ তহঁতি কইনা খঙত আছে তহঁতক মই একো নকবি বাই তথাপিও আমি থাকিমেই ৰাতিপুৱা क्या हाल चाल है बहुत बुरा हाल है हमार बहुत बुरा हाल जेनी तेनी चलि आছো আৰু ক্ৰিয়া খবৰ গধূলি হ'ল কি হ'ল কানা কথা আৰম্ভ কৰি ও দেউপুৰীয়া পজাৰলে মনি নব সদায় আহে মোৰেনো লগত পুৰে আৰু কোন প্ৰেক্টিছ কৰ কান 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 এটা ডাউট আছে এফালৰ ছোৱালীবোৰে নাচিব জানা এয়া মনহঁতৰ মানে কইনাৰ হতৰ ঘৰৰেই ডগি হামু দিছে ৰাতি বিয়া শেষ হোৱাৰ পিছত চাওক কি কুম্ভকৰ্ণৰ নিদ্ৰাত হৈছে গুড মৰ্ণিং বৰপথাৰৰ পৰা গুড মৰ্ণিং আগৰ ব্লগ চালে বিয়াৰ ব্লগ বহুত মানে দৌৰা-দৌৰি হ'ল বহুত লাষ্টত বহুত সেয়া হ'ল বিয়াৰ দিনা ৰাতি আৰু একদম লগৰ কোনোবাৰ বিয়া থাকিলে জানে ন আৰু কেনেকুৱা হয় চ' ইমান ভিডিঅ' বনোৱা নহ'ল আৰু আজি হৈছে নেক্সট ডে মৰ্ণিং এতিয়া 10:30 মান হ'ল আৰু আমি এইপিনে এয়া মেডাম উঠিছে মোবাইল মই মেছেজ কৰাত ব্যস্ত মেছেজ দেখিব বুলি দেখিছে কেনেকুৱা চ' চাওক পৰিৱেশ বাহিৰৰ খুব ধুনীয়া পৰিৱেশ আমি থকা ৰিজৰ্টখনৰ মই কৈছিলোঁ ইতিমধ্যে আহিয়ে অহা দিনাও ইমান ধুনীয়া পৰিৱেশ আমি ধুনীয়া ধুনীয়া ৰীল বনাইছোঁ ইয়াতে আপোনালোকে চাব দেই ইনষ্টাগ্ৰামত আৰু মই এতিয়া আপোনালোকক এইখন লৈ যাওঁ এইখন লৈ আহিছিলোঁ বাহিৰত ৰীল বনোৱা ষ্টেণ্ড কৰি ৰীল বনোৱা ষ্টেণ্ড কৰি এইখন লৈ আহিছিলোঁ বাহিৰত মানে ট্ৰাইপডটো অনা নাই ইয়াতে সেইকাৰণে চ' এতিয়া আজি ভালকৈ দেখাম মই যোৱা আগত আজিতো যাম ইয়াৰ পৰা ভালকৈ আপোনালোকক দেখাওঁ আমাৰ ভিলাটো য'ত আমি আছোঁ চ' এনেকৈ সোমালোঁ সোমাই উঠিয়ে এইপিনে আছে এটা চফা বহা চিটিং এৰিয়া এইপিনে আছে ডাইনিং খুব ভাল লাগিছে এইপিনে আমাৰ মেডামে অনাই সেয়া কৰিছে পানী গৰম দৌৰি গৈছে পানীখিনি কোনোবাই নিব যেনিবা পানী গৰম হ'ব দি আছে এইপিনে এটা
এয়া বস্তু চস্তু আছে খোৱা বস্তু কিচেনৰ মা বৰল নে কিবা খাইলে কিচেনৰ খোৱা বস্তু এইবিলাক এইপিনে ফ্ৰিজ কিচেন আমি বনাই খোৱা নাই বাৰু অৰ্ডাৰ দিয়ে খাইছোঁ ইয়াত অৰ্ডাৰ দিব পৰা ফেচিলিটি আছে বনাব পৰাও আছে আৰু এইপিনে আমাৰ লগৰ এজনী সিহঁত আছে লগৰ দুজনী একেলগে সিহঁত আছে আৰু এইটো ৰুমত এই লাইটটো আৰু এইটো হৈছে আমি থকা ৰুমটো এতিয়া অৱস্থা বহুত বেয়া অৱস্থা আমি পুৰা তিনিজনী আছিলোঁ ইয়াত আছোঁ মানে গতিকে পুৰা হেৰি হৈছে চ' পুৰা মানে একদম তথাপিও আমি বহুত পেকিং কৰিলোঁ এতিয়া যাব ওলাই পেকিং হৈয়ে আছে বিয়া নহ'লে কালিতো চাব নোৱাৰা অৱস্থা আছিলে আমি ওলাই যাওঁতে এইপিনে আছে বাথৰুম কিউট চা ধুনীয়া চা চ' এয়া আছিলে আমাৰ ইয়াতে ষ্টে কৰা ঠাইটো আৰু আজি আমি যাম মই যোৱা কথা আছিলে বাৰু শিৱসাগৰ ৰিচিপশ্যন এখন আছিলে আৰু আছে মানে আৰু কিছু প্ৰব্লেম আৰু তাৰ আগত মানে এই লগৰ এজনী তাত থকাৰ কথা আছিলে শিৱসাগৰত এদিন তাৰপিছত ৰিচিপশ্যন কিন্তু প্ৰব্লেম অলপ হ'ল জৰুৰী প্ৰব্লেম হ'ল যিটো কাৰণে যাব নোৱাৰোঁ এতিয়া কেঞ্চেল কৰিলোঁ একেলগে গুৱাহাটীয়ে যাম ইহঁতৰ লগত আজি আমাৰ ট্ৰেইন আছে 3:30 ট্ৰেইন আছে এতিয়া চাওঁ কি হয় দিনটো ৰেডি চেডি হওঁ ন ফাইনেলি বৰপথাৰ পৰা যাব ওলাইছোঁ এইপিনে মনহঁতৰ ঘৰ পেণ্ডেল খুলিলে আমি ইয়াত ভাত চাত খালোঁ আৰু এতিয়া এইখন গাড়ীত যাম ষ্টেচনলৈ জুৰিছে বেক চাইডেও ধেৰ মানুহ এইবোৰ বাই বাই বৰপথাৰ ফাইনেলি চাহপাতৰ বাগান এয়া শেষত হ'লেও আপোনালোকক অকণমান হ'লেও দেখাব পাৰিলোঁ বহু চাহপাতৰ বাগান আছে এইপিনে মেম কি খবৰ আপোনাৰ কিবা লাগিব চাহ পানী নাস্তা হয় বেলেগ ভাবিব মানুহে উঠি গ'লোঁ ট্ৰেইনত বাপৰে বাপ মাত্ৰ 5 মিনিটৰ কাৰণে ৰখে আমি আমাৰ ডাব্বাকেইটা লাষ্টৰ পিনে তিতি গৈছে ষ্টেচনত তোমালোকে ভিতৰেদি যোৱা নহ'লে ট্ৰেইন নোপোৱাৰ গেৰেণ্টি আছে ভিতৰেদি ইমানে খোজকাঢ়িলোঁ ট্ৰেইনখন 0.5 কিলোমিটাৰতকৈ বেছিয়ে হ'ব কিটচেন চব পাৰ হৈ আহিলোঁ ট্ৰেইনৰ এইটো বিশ্ব আমাৰে ভাইটি ইয়াৰ পিছত ইয়াতে 3টা আমাৰ চিট আৰু এইপিনে 2টা আছে সিহঁত কৈছে সাগৰিকাহঁত চিট আমাৰ মানুহ কম হৈ গ'ল চিট বেছি হৈ গ'ল চ' আমি ফাইনেলি আহি পালোঁ গুৱাহাটী এইবোৰ আমাৰ লগৰ এইপিনে এটা দুনিয়াৰ আমাৰ বস্তু সা সৰঞ্জাম আৰু পূৰা টায়াৰ্ড চবৰে অৱস্থা নাই আমাৰ আধা বেগ ল'ৰা দুটাক ল'ব দিছোঁ ঐ একদম বহুত ডাঙৰ ভেকেশ্যনৰ পৰা আহিছোঁ কি হ'ল হাৰি হৈছে বহুত ডাঙৰ ভেকেশ্যনৰ পৰা অহা নিচিনা লাগিলে ন যেন বিৰাট ডাঙৰ ভেকেশ্যনৰ পৰা আহিছোঁ বহুত দিনৰ মূৰত আহিছোঁ এনেকুৱা লাগিছে বাট আমাৰ লগৰ বিয়া বুলি বহুত ভাল লাগিলে মানে একদম ক্ল'জ ফ্ৰেণ্ডৰ বিয়া এনেকৈ আমি বহুত এনজয় কৰিলোঁ বহুত ইমানে নাছিলোঁ আৰু 3 দিন কেনেকৈ গ'ল আমি গমেই নাপালোঁ মানে 3 দিন কেনেকৈ গ'ল আকৌ নৰ্মেল লাইফ বেয়াও লাগিব বৰ লাগিব দুখ লাগে উপায় নাই ক'ৰবাৰ পৰা আহিলে দুখ লাগে কিন্তু চিৰিয়াছলি লগৰ বিয়া হ'লে একদম ক্ল'জ ফ্ৰেণ্ডৰ বিয়া কোনোবা এনজয়মেণ্টটো বেলেগ হয় মানে কেনেকৈ গ'ল 3 দিন আমি গমেই পোৱা নাই ইমান শ্বুট কৰিব পৰা নাই কাৰণ চব লগৰবোৰ আছে পূৰা বিয়াত আৰু জানে পৰিৱেশ ইমান শ্বুট কৰিব পৰা নাই কিন্তু আমি বহুত এনজয় কৰিলোঁ অকল সেয়া নহয় মনৰ ফেমিলি ৰিলেটিভ চবকে লগ পাই ভাল লাগিল আৰু মোৰ বহুত ছাবস্ক্ৰাইবাৰ লগ পালোঁ ন বহুত ছাবস্ক্ৰাইবাৰ লগ পালোঁ ৱেইট কৰিব চ' চবকে লগ পাই ভাল লাগিল থেংক ইউ চবকে লগ পোৱা আকৌ লগ পাম বাই